মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে মধুৰাম বাহৈ নামৰ পাঠটো নিশ্চয় পঢ়িলা, নহয় জানো? এই পাঠটোত মধুৰাম নামৰ এজন বাঢ়ৈয়ে কৰা অহংকাৰ আৰু পিছত কৰা অনুশোচনাৰ কথা কোৱা হৈছে। মধুৰাম নামৰ এই মানুহজনে বৰ ধুনীয়াকৈ খৰাহী, পাচি, চালনী, দুলি, দোন, ডলা, কুলা আদি সামগ্ৰীবোৰ সাজিব জানিছিল। এই সামগ্ৰীবোৰ তেওঁ গাঁৱৰ এমূৰত থকা বজাৰখনত বিক্ৰী কৰিছিল। এদিন তেওঁ এনেদৰে বজাৰত বস্তুবোৰ বিক্ৰী কৰি ঘৰলৈ আহি আছিল। তেওঁৰ মনত সেইদিনা বৰ আনন্দ লাগিছিল, কিয়নো সেইদিনা তেওঁ উপাৰ্জন কৰা ধনেৰে ঘৰৰ মানুহবোৰলৈ কিবা কিবি বস্তু আনিছিল। সেইদিনা তেওঁ জীয়েক ৰমলালৈ এটা চোলা আনিছিল, পুতেক নিৰঞ্জনলৈ লং পেণ্ট আৰু ঘৈণীয়েক সেউতীলৈ এখন কপাহী চাদৰ আনিছিল। ঘৰলৈ আহি থাকোঁতে তেওঁৰ হঠাতে ভাৱ হ'ল যে বজাৰত বিক্ৰী কৰা ধুনীয়া ধুনীয়া এই বস্তুবোৰ মাথোন তেওঁহে সাজিব পাৰে। তেওঁলোকৰ গাঁৱততো আৰু বহুত মানুহ আছে, সেই মানুহবোৰেতো তেওঁক এই সামগ্ৰীবোৰ সাজোঁতে সহায় নকৰে। তেওঁ কাৰো সহায় নোলোৱাকৈ অকলেই এই সামগ্ৰীবোৰ সাজি উলিয়াব পাৰে। এই কথা ভাবি মধুৰামৰ মনত গৰ্ব হ'ল, মানে অহংকাৰ হ'ল। মধুৰাম আহি আহি ঘৰ পালেহি, জিৰণি ল'লে, ৰাতিৰ ভাত সাজ খালে আৰু সেতেলিত উঠিল। সেতেলি মানে কি তোমালোকে বুজিছানে? সেতেলি মানে হ'ল বিচনা, অৰ্থাৎ মধুৰাম শুবলৈ গ'ল। শুই থাকোঁতে মধুৰামে দেখিলে যে তেওঁৰ মৰমৰ কুঠাৰখনে খঙতে একেবাৰে ফুচ ফুচ শব্দ কৰি বিচনাখনত কোবাবলৈ ধৰিছে। মধুৰাম আচৰিত হ'ল আৰু কুঠাৰখনে কিয় তেনে আচৰণ কৰিছে সুধিলে। তেতিয়া কুঠাৰখনে খঙেৰে ক'লে, সকলো কাম নিজে কৰিব পাৰোঁ বুলি তুমি কিয় ভাবিছা? মই নথকাহেঁতেন জানো তুমি বাহনিৰ পৰা বাঁহ কাটিব পাৰিলাহেঁতেন? তেনেতে দাখনো লৰালৰিকৈ কোঠাটোলৈ সোমাই আহিল। আহি মধুৰামক ক'লে যে বাঁহ কাটি অনাৰ পাছত সেইবোৰ সৰু সৰু কৰাত মইহে তোমাক সহায় কৰোঁ। মধুৰামৰ কোঠালীলৈ কটাৰী, কৰদ, বেত, বাঁহ আদি সকলো সোমাই আহিল। সকলোৱে বৰ খঙেৰে মধুৰামৰ অকৃতজ্ঞ স্বভাৱৰ কথা সোঁৱৰাই দিলে। মধুৰামে সামগ্ৰীবোৰ সাজোঁতে তেওঁলোকেও যে সহায় কৰে সেই কথাও মনত পেলাই দিলে। কটাৰীখনে যে বাঁহৰ কাঠি কামি তোলাত, বেতৰ সূত তোলাত সহায় কৰে, কৰদখনে যে বাঁহডাল সমানকৈ কাটি দিয়ে, বেতডালৰ সহায়তহে যে সাজি লোৱা বস্তুবোৰ বান্ধিব পাৰি, এইবোৰ কথা মধুৰামক মনত পেলাই দিলে। ইফালে বাঁহডালেও গহীন গম্ভীৰ মাতেৰে সকলোকে মনত পেলাই দিলে যে বাঁহ নথকাহেঁতেন তেওঁলোকে মধুৰামক সহায় কৰিব নোৱাৰিলেহেঁতেন। মধুৰামে তেতিয়াহে নিজৰ ভুল বুজি পালে আৰু তেওঁলোকে কৰা সহায়ৰ কথা আৰু কেতিয়াও নাপাহৰো বুলি কথা দিলে। মধুৰামৰ কথা শুনি কুঠাৰ, দা, কটাৰী, বাঁহ, বেত সকলোৱে নাচি নাচি আনন্দ মনেৰে কোঠাটোৰ পৰা ওলাই গ'ল। ঠিক তেনেতে জীয়েক ৰমলাৰ মাতত মধুৰামে সাৰ পাই গ'ল। তাৰমানে কি বুজিলা? আচলতে মধুৰামে সপোনহে দেখিছিল। ইয়াৰ পিছত মধুৰামে মুখ হাত ধুলে আৰু ধুই উঠি চাহৰ বাতিটো হাতত লৈ তেওঁ সজা সঁজুলিবোৰৰ ওচৰ পালেগৈ। এই কাহিনীটোৰ পৰা তোমালোকে কি বুজিলা বাৰু? আমি বুজিলোঁ যে কিবা এটা কাম কেৱল আমিহে কৰিব পাৰোঁ বুলি, কেৱল মইহে কৰিব পাৰোঁ বুলি কেতিয়াও গৰ্ব কৰিব নালাগে। আমি কৰা প্ৰত্যেকটো কামতে কোনোবাই নহয় কোনোবাই আমাক কিবা প্ৰকাৰে হ'লেও সহায় কৰে। আমি মাত্ৰ সেই কথা অনুভৱহে নকৰোঁ, উপলব্ধিহে নকৰোঁ। ইয়াৰ উপৰি তোমালোকে যদি কাহিনীটো পঢ়ি আৰু কিবা কথা বুজি পালা মোক জনাবা।